হেল্ল' এভৰিৱান, মোৰ মিনি ব্লগটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই খাব ল'ম কঁঠাল। এয়া দেখিছেনে, মই অকলে অকলে পাৰিব গৈছোঁ। এয়া লেচেৰা ছিঙি আছোঁ খাবৰ কাৰণে, ঘৰৰে ফ্ৰেছ। আপোনালোকৰ আছেনে? আমি কিন্তু পাচলি কিনি খাব নালাগে, আমাৰ ঘৰতে দেউতাই সকলোবোৰ খেতিয়ে কৰে। চাওকচোন ইমান ধুনীয়াকৈ গছত এনেকৈ ছিঙি যে কিমান ভাল লাগে নহয়নে? এয়া ভাত কেৰেলা আপোনালোকক দেখুৱাই দিছোঁ দেই, কিন্তু ভাত কেৰেলা গছত বৰ্তমান নাই, মানে সকলোৱে ভাল পাইছে, আগে ভাগে খাই উঠিলে। এয়া আপোনালোকৰ ফালে কি কয় জনাবচোন। এইটোতো বেঙেনাই। আৰু আপোনালোকক আমাৰ মৰম লগা গৰুহাল দেখুৱাবলৈ লৈছোঁ। চাওকচোন, বেয়াই লাগে, বেচেৰাকেইটাই এতিয়া বান্ধত আছে, একো খাব দিয়া নাই, খেৰ খাব লগা হৈছে। পথাৰত নিজে কামুৰি ঘাঁহ খাব পোৱা নাই, খেতিছে সেইকাৰণে। বেলেগৰ খেতিটো অনিষ্ট কৰিব নোৱাৰোঁ, সেইকাৰণে ঘৰতে ৰাখিছোঁ এইকেইদিন। চাওকচোন ইমান ধুনীয়া আকাশখন ফৰকাল, ইমান যে মেঘেয়া পৰি আছে, কিমান এটি ভাল লগা দৃশ্য নহয় জানো? চাৰিওফালে সেউজীয়া। এয়া সন্ধিয়া আকাশত বগলী উৰি আছে। কবি হ'লেতো কবিতাই লিখিলে হয়, মই বাৰু নাজানো দিয়কচোন এনেকৈ কবিতা লিখিবলৈ। গতিকে ভিডিঅ'টো